মোক আজি বহুত ভাল লাগিছে ইয়াত যে আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি অবিনাশ বৰ্মাৰ নেতৃত্বত আজি আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আমাৰ সঞ্জীৱ বুহাৰীৰ উপস্থিতিত আমাৰ ইয়াৰ ব্লক কংগ্ৰেছৰ সভাপতি যুৱ কংগ্ৰেছৰ সকলৰ আজি কৰ্মৰাজি আকৃষ্ট হৈ এই অঞ্চলৰ অভূতপূৰ্ব ধৰণে মই চাইছোঁ বহুতো ল'ৰা যুৱক আজি কংগ্ৰেছ দলত যোগদান কৰিলে যুৱ কংগ্ৰেছৰ জৰিয়তে। তো ভাল লাগিছে। মই এটা বস্তু ইয়াত অনুভৱ কৰিব পাৰিছোঁ, এই অঞ্চলত যিসকল প্ৰতিনিধিয়ে যোৱা দিনবোৰত UPPL BPFৰ হৈ ইয়াত ৰাইজৰ হৈ সেৱা কৰিছিলে, ইহঁতৰ যিখিনি সেৱা সেইখিনি চাগে ৰাইজৰ মনোভূত হোৱা নাই আৰু ৰাইজৰ হকে ইহঁতে কাম কৰা নাই আৰু এই অত্ৰ অঞ্চলৰ কোনো উন্নয়নে ইহঁতৰ জৰিয়তে তেনেকুৱা হৈছে বুলি ইয়াৰ অঞ্চলৰ মানুহে মোক মানে কৈছে যে অঞ্চলৰ উন্নয়ন হোৱা নাই। তো সেইহেতু আমাৰ এই অঞ্চলৰ ল'ৰাসকলে যুৱক ল'ৰাসকলে কৈছে যে অকল যদি উন্নয়ন শান্তি আহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে তেনেহ'লে কংগ্ৰেছ দলৰ জৰিয়তেহে আহিব। সেইকাৰণে সকলোৱে উদ্বুদ্ধ হৈছে আৰু সকলোৱে আহিছে। মই সকলোকে অনুপ্ৰাণিত কৰিব খুজিছোঁ যে আপোনালোকে কংগ্ৰেছৰ আদৰ্শত থাকি কংগ্ৰেছৰ হৈ ৰাইজৰ মাজত সেৱা কৰক। নিশ্চিতভাৱে ৰাইজে অহা দিনত কংগ্ৰেছৰ প্ৰতিনিধিসকলক মেণ্ডেট দিব আৰু যেতিয়া আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি ইয়াত জিকিব নিশ্চিতভাৱে সমভাৱে সকলো এই অঞ্চলৰ মানুহে সুযোগ সুবিধা লাভ কৰিব, উন্নয়ন হ'ব। আৰু জানে আপোনালোকে কংগ্ৰেছ স্বাধীনতা আনি দিয়া দল, কংগ্ৰেছৰ মাজে সময়ে হয়তো বেয়া দিন আহিব পাৰে, কাৰণ সকলোৰে ভাল কৰিব পৰা সম্ভৱ নহয় কেতিয়াবা। সেইকাৰণে পৰিৱেশৰ পৰিস্থিতিৰ হয় এতিয়া মানুহে কংগ্ৰেছমুখী হৈছে। অসমত এই 9 বছৰীয়া বিজেপিৰ যে শাসনকাল গ'ল 2016 পৰা আজি 24লৈকে, ইয়াত মানুহ সন্তুষ্ট নহয়। কোনো অঞ্চলতে তেনেকুৱা উন্নয়ন হোৱা নাই। ৰাইজক যিখিনি আবুহা ভাৰী যিখিনি বিজেপিৰ মেনিফেষ্টত দিছিলে, যোৱা দিনবোৰত UPPL মেনিফেষ্টত দিছিলে যে আমি যদি শাসনত আহোঁ আমি এইবিলাক কৰিম, সেইবিলাক পূৰণ কৰাত ব্যৰ্থ হৈছে। আপোনালোকে চাইছে এইবেলি বিধানসভা চলি আছে, এতিয়াও আৰু 3 দিন বিধানসভাৰ কাৰ্যক্ৰমণিকা বাকী আছে, 21 তাৰিখ আৰু 23 তাৰিখ 24 তাৰিখ। প্ৰায় প্ৰতিটো দিনতে আমাৰ কংগ্ৰেছ দলৰ বিধায়িনী দলৰ আমাৰ দলপতি আমাৰ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আমাৰ চিফ হুইপ আছে, আমাৰ কাৰ্যকৰী সভাপতিকে ধৰি আমাৰ সকলো বিধায়কে বিজেপি চৰকাৰৰ যিখিনি মানে কাম কাজ সেইখিনিৰ ওপৰত আমালোকে সমালোচনা কৰিছোঁ। বিধানসভাত যিখিনি কাম হ'ব লাগে, আমাৰ শিক্ষা স্বাস্থ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে প্ৰতিটো জাতি জনগোষ্ঠীৰ যিখিনি উন্নয়ন সেইবিলাকৰ ক্ষেত্ৰত পৰিপূৰ্ণভাৱে ইহঁতে একেবাৰে ফেইল মাৰিছে। তাৰ কাৰণে আমি বিধানসভাৰ মজিয়াত আমি মানে নীতিগতভাৱে আমি ফাইট কৰি আছোঁ আৰু এইবিলাক যাতে ৰাইজৰ কাৰণে অহা দিনত ব্যৱস্থা কৰে তাৰ কাৰণে ডিমাণ্ড দিছোঁ। আৰু যদি এইখিনি ইহঁতে কৰিব নোৱাৰে নিশ্চিতভাৱে অহা দিনত অসমৰ ৰাইজে এই বিজেপি দলক আৰু আপোনালোকৰ এই BTADত UPPL দলক নিশ্চিতভাৱে ক্ষমা নকৰে, কাৰণ ৰাইজৰ হাতত ক্ষমতা। ৰাইজে যেতিয়া বিচাৰে তেতিয়া যাকে ইচ্ছা তাকে ক্ষমতাত আনিব পাৰে আৰু যাকে ইচ্ছা তাকে যিমান ক্ষমতাশালী নহওক, যিমান পাৱাৰফুল নহওক, যিমান তাৰ হাতত অবৈধ টকা নাথাকক, এইবিলাকে কেতিয়াও মানে ৰক্ষা কৰিব নোৱাৰে। নিশ্চিতভাৱে এই ক্ষমতাৰ লৰাই যেতিয়া UPPL মনোভূত নহ'ব যে বিজেপিৰ পৰা যিখিনি বিচাৰিব সেইখিনি গোটেইখিনি নাপাব, নিশ্চিতভাৱে ইহঁতে মন বেয়া হ'ব আৰু ইহঁতে নিশ্চিতভাৱে তেতিয়া এটা গেপ তৈয়াৰ কৰিব। গেপ তৈয়াৰ কৰি স্বয়ংক্ৰিয়ভাৱে নিজে নিজৰ অঞ্চলত ডমিনেট কৰাৰ চেষ্টা কৰিব। অকল UPPLক এনেকৈ ব্যৱহাৰ কৰিছে যে দুটা দলে সিহঁতৰ সন্মুখত একো নহয়, এই দুটা দলকে বুৰ্বক বনাই অহা দিনত বিজেপিয়ে ইয়াত মানে BTC দখল কৰাৰ পৰিকল্পনা কৰিছে। এইটো আজিৰ দিনত BPFও বুজিছে, UPPLও বুজিছে। তাৰ কাৰণে ভিতৰি এটা কি হৈছে, এটা গেপ তৈয়াৰী হৈ আছে আৰু ইয়াৰ ফল আপোনালোকে অহা দিনত এই MCL নিৰ্বাচনতে আপোনালোকে দেখিবলৈ পাব। ছাৰ BTCত নতুনকৈ আঞ্চলিক দল এটা গঠন হ'বলৈ কুচকাৱাজ চলি আছে, সেইটো যদি গঠন হয় কংগ্ৰেছৰ লাভ হ'ব না লছ হ'ব? মই এটা কথাই কওঁ, গঠন হ'লে ইহঁতৰ যিখিনি মানে ৰাজনৈতিক এজেণ্ডা থাকিব, ইহঁতে এই BTC অঞ্চলত কি কৰিব বিচাৰে সেইখিনিৰ ওপৰত ষ্টাডি কৰিলেহে গম পোৱা যাব যে কংগ্ৰেছৰ লাভ হ'ব নে লোকচান হ'ব। সেইটো সময় নিৰূপণ কৰিব।